এয়া ৰেডি হৈ গ'ল মোৰ ষ্টাইলৰ ঔটেঙা গাহৰি মাংস ব'লক খাই চাওঁ কেনেকুৱা লাগে আজি বনাব লৈছোঁ গাহৰি মাংস ঔটেঙা দি কোমলীয়া ঔটেঙা ওলাইছে তাতে গাহৰি মাংস আনিছে মোৰ দেখি একদম খাওঁ খাওঁ লাগি আছে মই ৰ'বই পৰা নাই জানেনে এয়া কেৰাহী পাতিলোঁ পিছে মই বইল খাই আছিলোঁ দেই অকণমান প্ৰব্লেম এটাৰ কাৰণে কিন্তু গাহৰি মাংস দেখি ৰ'বই পৰা নাই ভাবিলোঁ উইদাউট মছলা দি অকণমান বনাই মেলি খাওঁ আনফালে কেৰাহী এটা পাতি বনাইছোঁ মিষ্টাৰহঁতৰ কাৰণে এক্সট্ৰাকৈ আলু চালু দি আৰু মই বনাইছোঁ চিম্পুলকৈ মছলা নিদিয়াকৈ ঔটেঙা আৰু গাহৰি মাংস ব'লক চাওঁ কেনেকৈ বনাওঁ আনি খাই চাওঁ কেনেকুৱানো লাগে লেটছ গো জাষ্ট অকণমান জিৰা দিছোঁ আচলতে মাংসখিনি বইল কৰি ল'লে অকণমান ভাল হয় টাইমটো কম লাগে কিন্তু মই বইল নাই কৰা সেইকাৰণে মোৰ অলপ বেছি টাইম লাগিল আৰু কোনে কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন আধা সিজিলে এতিয়া আৰু দিনত টেঙা এয়া ৰেডি হৈ গ'ল খাই কিন্তু বিৰাট টেষ্টি লাগিছিলে দেই খাই চাব